ঐ ইণ্ডিয়া কোৰ কি আমাৰ লাজ কৰা জুবিন গাৰ্গক ওচৰৰ পৰা দেখা পাইছে নে নাই পাইছোঁ। So, hello বন্ধুসকল, welcome to my YouTube channel Tuimaris Vlog. আপোনালোকক আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' দেখাম আৰু বেলেগ অলপ ইণ্টাৰভিউ ল'ম। চাওক মোৰ লগত এজন মানুহ আছে, মই তাক আজি ইণ্টাৰভিউ ল'ম। আমাৰ ইয়াতে ধূপধাৰা আছিল জুবিন গাৰ্গ ৰাতি 10টামান গান গাই কেনে গিছে, তাতে বহুত মানুহে চাব গৈছিল। লগত যাব এইকাৰণে তো কেইটামান মানুহৰ এক্সপিৰিয়েঞ্চ শুধু হৈছে জুবিন গাৰ্গ চাব যোৱাত কেনে লাগছে। এজন আছে লুকাইছে। देखा आपने लापरवाही का नतीजा है। কিয় লাজ কৰা আপুনি জুবিন গাৰ্গ চাব গৈছিল নে নাই? গৈছিলোঁ। কেনে লাগছে চাই? ভাল লাগছে। ভাল লাগছে। কি গান গাইছে? এটা গানখিনি ভাল পাইছোঁ যে এটা গান গাইছিল যে সেইটো বহুত পচন্দ লাগছে। হয় নেকি? তাৰপিছত আৰু লাষ্ট টাইমত এটা গাইছে যে সেইটো বহুত ভাল পাইছোঁ আৰু দেখাত ভাল দেখা পাইছোঁ। বন্ধুসকল জুবিন গাৰ্গক ওচৰৰ পৰা দেখা পাইছে নে নাই? পাইছোঁ। দে কেনা আছিল মানুহে ঠিকে আছিল না কিবা অলপ তেৰেং বেৰেং কৰি আছিল? ঠিকেই আছে মানুহজন, খালি অলপমান হেৰি কৰিছিল আৰু কি দে লৰচৰ হৈছিল, কিন্তু তেওঁ ভালমতে গানখিনি ভালমতে গাইছে, সেইটোৱে মই ভাল লাগছে। আৰু বহুত ধৰণৰ হয় দিয়ক। তাতে মানুহবিলাক বোকা ডেন্স দিছিল নে নাই? দিছিল। বন্ধুসকল আপোনালোকে চাই আছে দুইমাৰিজ ব্লগ আৰু মানুহ দিছিলা। ঐ ইণ্ডিয়া কোৰ কি আমাৰ লাজ কৰা বন্ধুসকল মানুহটো নাপাঙে আমি চাইকেলকে সুধিছোঁ। চাইকেল জুবিন গাৰ্গ চাব গৈছিল নে নাই? ओ भाई मारो मुझे मारो গিছিল তাৰমানে। কয়জন মানুহ উঠাইছিলি চাইকেলত? 3জন উঠিছিল বোলে, 3জন। এই চাইকেলত ৰাতি 3জন উঠি গৈছিল জুবিন গাৰ্গ চাব। পানী কল যি হাৱাটা বহুত কম আছিল, যেনিবা কষ্ট হৈছে আৰু চাইকেলটা অলপ উঠাই যোৱাতে। ৰাস্তাগিলা গৰং গৰাং আছিল না, সেইকাৰণে তথাপিও আৰু কষ্ট কৰি কিনে ঘৰলৈকে আনি দিছে আৰু তথাপি যে লিক নহ'ল তাৰ কাৰণে সেই চাইকেলটা কৈছে যেনিবা সেই 3জন মানুহে যেন চাইকেলক ধন্যবাদ দিব লাগে। ये तो लेटेस्ट न्यूज़ है। আৰু এইখন আছে, এইখন চাইকেল কেমেৰামেন মোৰ লগত এই চাইকেল তই দিছিলি নে নাই? ই যাৱা নাই মানে বস্তুটা মানে মালিকটা মানে মদ খাই কিনে বাগা দি আছিল নেকি, সেইকাৰণে নেগেল। চব বন্ধুসকল এইজন আছে, এইজন পলাল। কেলা রাইজ সকল কি ডেঞ্জার ইন্টারভিউ লং মানুহবিলাক ভয় কৰি যায়। সব বন্ধুসকল আজিৰ ইণ্টাৰভিউটো ইমানেই আছিল, আৰু যদি ভাল লাগিছে লাইক এটা কৰিবি, শ্বেয়াৰ কৰিবি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি নাপাহৰিবি। কিন্তু ভিডিঅ'টো চাই কিনে ছাবস্ক্ৰাইব কৰি দিবি, এনে চাই কিনে ছাবস্ক্ৰাইব নকৰাকৈ গিলি কাম নহ'ব। ছাবস্ক্ৰাইব কৰিবি আৰু লাইক এটা দিবি। अन्नू को ले मारिम नेकी। So guys, bye bye.